নমস্কাৰ বন্ধুসকল মই নিশা চৌধুৰী মই মোৰ চেনেল নিষ্কাশ জোনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি মই এটা স্ন্যাক্সৰ ৰেচিপি আনিছো ৰেচিপিটো বনাবলৈ বহুত ইজি আৰু খাবলৈ বহুত টেষ্টি হয় গতিকে সকলোৱে ট্ৰাই কৰিব যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ সকলোবোৰ ভিডিও নটিফিকেশন প্ৰথমতে আপোনালোকে পায় আৰু এটা কথা আপোনালোকৰ যেনেকৈ খবৰটো শুনি ভাল লাগিছে মোৰো ভাল লাগিছে যে দিহিং পাটকাই অসমৰ এতিয়া 7 নেশনাল পাৰ্ক এনেকুৱা দিনত এনেকুৱা খবৰবোৰে মনটো বহুত ভাল কৰি তোলে দিহিং পাটকাক এমাজন অফ দ্য ইষ্ট বুলি কয় গতিকে এতিয়া খোলাৰ অপেক্ষাত কেতিয়া আমি তাত যাব পাৰো যোৱা বছৰৰ পৰা এই বিষয়টো বহুত চৰ্চিত বিষয় আছিল কিন্তু ফাইনালি আমি এটা ভাল ৰিজাল্ট পালো গতিকে মই এতিয়া বেছি নকওঁ ভিডিওটো আগলৈ আগবঢ়াম বলক তেতিয়াহলে ৰেচিপিটো আৰম্ভ কৰোঁ যেটো থাম্বনেইল আৰু টাইটেলত দেখিছে মই চিজ বল বনাবলৈ উলাইছো চিজ বলৰ কাৰণে মই আলু লৈছো মই বইল কৰি লৈছো তিনিটা আলু ক্যাপসিকাম লৈছো এটা গাজৰ লৈছো এটা জলকীয়া আৰু আদা লৈছো কৰ্ন লৈছো আৰু পিয়াজ লৈছো এটা মই এইবোৰ মিহি মিহিকৈ কাটি লৈছো গুটেখিনি যেটো চিজ বল মই চিজ লৈছো একেটা টুকুৰা টুকুৰকৈ কাটি লৈছো চিজ এইখিনি গ্ৰেটেড চিজ হয় মই মজেৰেলা চিজ ইউজ কৰিছো আপোনালোকে যি হলে কৰিব পাৰে নিমখ লৈছো এইখিনি ব্ৰেড ক্ৰাম্স বনাবলৈ বহুত ইজি মই ঘৰতে বনাও ব্ৰেডখিনি আগতে তাৱাত গৰম কৰি লব তাৰ পিছত মিক্সাৰত দি ভালকৈ গ্ৰাইণ্ড কৰি ললে হ'ল এইখিনি লৈছো মই ময়দা আৰু এইখিনি মই কৰ্নফ্লোৰ পানীৰে গুলি লৈছো এইখিনি বস্তু লাগিব তাৰ পিছত ভালদৰে আলুখিনি পিটিকি লব এটা গুটেখিনি বস্তু এড কৰিব মই যি দেখাইছিলো বনাবলৈ ইজি হয় জুগাৰখিনি যদি আগতে কৰি লয় তেতিয়া বনাওতে বেছি টাইম নালাগে বাৰ্থডে পাৰ্টি হক এনিভাৰ্সাৰী হক এটো বস্তু দিবলে ভাল হয় বলে স্ন্যাক্সত সকলে ট্ৰাই কৰিবচোন আৰু বনাই পিনে মোক কমেন্টত জনাব কেনেকুৱা পাইছে এটা গুটেখিনি লয় ভালদৰে পিটিকি লব এটা যেটো চিজ বলছ হয় এই মই যে গ্ৰেট কৰি থৈছিলো চিজখিনি এইখিনি ভালদৰে দি লব ইয়াতে বেছি পৰিমাণে দিব পাৰে বা কম পৰিমাণে দিব পাৰে হেতু লগত কথা নাই এটা মই ব্ৰেড ক্ৰাম্স দি লৈছো অকনমান ব্ৰেড ক্ৰাম্স অলপ পিটিকাৰ সময়ত দিলে মানে খাবলৈ বহুত টেষ্টি হয় এইখিনি হল মোৰ এটা ভালদৰে বল বনাই লব গুলকৈ এটা মোৰ ৰেডি হৈ গল বলকেটা এতিয়া মই টুকুৰা কৰি থোৱা চিজ বিলাক বলকেটাৰ মাজত দি দিছো মই দুটা টুকুৰা দিছো আপোনারা এটা দুটা তিনিটা জিপাৰে দিব পাৰে কথা নাই মাজত দি দিলে হল তাৰ পিছত ভালদৰে গোল কৰি থলে হল এইখিনি মই ময়দা লৈছো এতিয়া ময়দাত লেটিয়াই দিলে হল সব গুটেই পিনে যাতে লাগে ময়দাখিনি এতিয়া মই কৰ্নফ্লোৰখিনি দিম লেটিয়াই লম ভালদৰে কৰ্নফ্লোৰ দিয়াৰ এইটো কাৰণ কৰ্নফ্লোৰ দিয়াৰ পিছত ব্ৰেড ক্ৰাম্সত যেতিয়া দিম আমি তেতিয়া ব্ৰেড ক্ৰাম্সখিনি লাগি ধৰিব ভালদৰে লেটিয়াই ললে সব পিনে এতিয়া ব্ৰেড ক্ৰাম্সত দি দিলে হল সব ইয়াতে যাতে বলটোত গুটেই পিনে লাগি ধৰে ব্ৰেড ক্ৰাম্স দিলে বহুত ক্ৰিস্পি হয় খাবলে দেখাতো বহুত বেছি ধুনিয়া হয় নাভাজতে বহুত বেছি ভাল দেখি মই বহুত ধুনিয়া দেখো চাব পাৰে এইটো এতিয়া তেলখিনি হাই ফ্লেমত দি গৰম কৰি ললে হল মই ৰিফাইন লৈছো তাৰ পিছত ভজাৰ টাইমত লো ফ্লেমত আনিলে হল মই দি দিলো বেছিকৈ নিদিব তিনিটা বা দুটা বল দি ভাজিব কাৰণ বেছিকৈ দিলে লাগি ধৰিব পাৰে লো ফ্লেমত দি ভাজিব মনত ৰাখিব হাই ফ্লেমত নিদিব তেতিয়া সোনকালে ৰঙা হয় ভিতৰখিনি কেঁচা থাকিব আৰু চিজখিনিও মেল্ট হ'ব লাগিব ভিতৰত যে টুকুৰা কৰি দিয়া হৈছে দেখিছেনে কেনেকুৱা কালাৰ আহিছে এনেকুৱা কালাৰ হোৱাৰ লগে লগে নমাই থলে হ'ল দেখিবলৈ বহুত ধুনীয়া হয় খাবলৈতো বহুত টেষ্টি হয় গতিকে মেয়নিজ টমেটো সস বা পদিনা চাটনি যি লগত হলে সব কৰিব পাৰে এটো মই দেখাইছো আমি দেখাইছো কেনেকুৱা হৈছে দেখিছেনে চিজখিনিও মেল্ট হৈছে আৰু দেখাতো বহুত ধুনীয়া লগতে বহুত টেষ্টি